কি মজা মানে পুৰা পানী শুকাই আছে আৰু এতিয়া मस्त लग रहा है बहुत দাদাৰ ছোৱালী হয় কিউট কিউট দুজনীও হাই দিয়া তো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল NBJ ব্লগ আগত যিমান ভাল আছে তাতকৈ এতিয়া বহুত ভাল আছে বুলি আশা কৰোঁ গাইজ এতিয়া আছোঁ নগাঁও ষ্টেডিয়ামৰ আজি ব্লগটো হ'ব পুৰা নগাঁও ষ্টেডিয়ামৰ পৰা তো এতিয়া গৈ আছোঁ ডাইৰেক্ট তেজপুৰৰ পৰা কালি তামোলপুৰ ভিডিঅ' চাই থাকিব আজি খেল হৈ আছিলে তো মানে খেলটো চালোঁ চাই ইয়াৰ পৰা যাওঁ আৰু এতিয়া আমি দুজনে গৈ আছোঁ আৰু না আৰু দাদা এজন যাব দাদা ভিডিঅ' দেখাই আছোঁ বাছ আপোনালোকে যদি চেনেলটো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কৰি দিলে হ'ল গাইজ আপোনালোকে যদি এটা ছাবস্ক্ৰাইব কৰে সেইটো বহুত হাজাৰ গুণ মৰম গাইজ বাছ আপোনালোকে এটা ছাবস্ক্ৰাইব কৰি যাব আৰু কাষত থকা বেল আইকনটো টাইমকৈ বজাই যাব গাইজ এতিয়া সন্ধিয়া কেইটা হৈ গ'ল 5:27 হৈ গ'ল তো 5:27 পৰা এতিয়া ষ্টাৰ্ট আৰু ৰাইট আজি এটা বস্তু দেখাম চাওক 7 চিষ্টাৰ কলেমৰা ব্ৰিজৰ ওচৰত আছে 7 চিষ্টাৰ মিল লখৰা বুঢ়াগাঁও বুলি এখন গাঁও আছে তো তাত আছোঁ মানে দাদাৰ লগৰ হয় তো তেওঁলোকৰ ঘৰত আছোঁ আজি তো তাৰ পৰা আজি ইয়াত থাকি পিছত কালি ৰাতিপুৱা ইয়াৰ পৰা যাম আৰু ডাইৰেক্ট তামোলপুৰ তো তামোলপুৰ তো গাইজ অথনিৰ পৰা মোক কৈ আছিলে আপোনাক দাদা তো এইজনে হ'ল দাদা তো দাদা ইয়াত শুব আজি গুড নাইট আমি বেলেগ ৰুমত সোমাৰ পটা গুড নাইট আজি তো আমাৰ ৰুমটো হ'ল এইটো আমি ইয়াত আজি আমাৰ ৰুমটো এইটোৱে আজি এনে সোম আৰু তো আপোনালোকে কালিৰ বাবে চাই থাকক তো ভিডিঅ' আজি ইমানেই তো বাই তো কালি নেক্সট মৰ্ণিং লগ পাম ব্ৰেকফাষ্ট দিলে বৰমাহঁতে তো এতিয়া খাই লওঁ আৰু দাদা ইফালে খাই আছে মস্ত লগৰটো আহিব আৰু কি ব্ৰাছ কৰি আছে মানে অলপ লেটকৈ উঠিলে চাগে তো ব্ৰাছ কৰি আছে তো অলপ পিছত আহিব আমি খোৱাত কি কৰে ফাৰ্ষ্ট হ'ব লাগে খোৱাত নামটো কি আছিল কৈছা দিয়া মেথছ বা খেলহে নেকি তোমাৰ নামটো মেথছ টাইটেল অঁ দিয়া বসুমতাৰী অঁ সৰি দে গাইছ দিয়া বসুমতাৰী হে বোলে মেথছ কি হ'ব ये बेटा है ये वो बेटा है ओहो ये बेटा ये मेरे माँ है मोर माँ তো দাদাৰ ছোৱালী হয় কিউট কিউট দুজনীও হাই দিয়া হাই কি খবৰ ভাল ন কেনেকৈ লাগিছে আমি আহাৰ ভাল লাগিছে গাইজ লাইফত ফাৰ্ষ্ট টাইম পাউডাৰ সানিছোঁ টিকলি পুৰা পাউডাৰ লগাই দিছে আৰু না তো বহুত ভাল লাগিছে পুৰা পাউডাৰ চাউডাৰ লগাই দিছে আৰু একদম এনেকুৱা ভণ্টি এজনী থাকিলে হয় গাইজ কিমান ভাল লাগিলে হয় ন বাট ভণ্টি নাই ন ভণ্টিৰ ফিলিংছটোৱে বহুত আলাগ হয় মজা লাগিছে গাইজ বহুত ইমান ভাল লাগিছে মানে ইমান মানে নিজৰ দাদাৰ নিচিনা ইমান মানে শাসন কৰিছে না সেইকাৰণে বহুত ভাল লাগিছে গাইজ পুৰা বগা কৰি দিলে গাইজ মাইলা তো গাইজ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন তো বা গাইজ লাষ্টত ফাৰ্ষ্ট টাইম লগাইছোঁ বাই বাই দিয়া ঠিক বাই বাই দিয়া বাই বাই বৰমা যাম আৰু নেক্সট কেতিয়াবা আহিম ঠিকলি তো গাইজ বহুত ভাল লাগিলে না এইটো ফেমিলিত থাকি মানে আজি ইয়াত থাকিলোঁ যোৱাকালি ইয়াত থাকিলোঁ তো আজি ডাইৰেক্ট যাম তামোলপুৰত ডাইৰেক্ট ভূটান তো বাই বাই ঠিকলি বাই বাই ইচ্ছা দিলোঁ আৰু ন তো যাওঁ আৰু তো
বৰমাহঁত আৰু নবহঁত ইয়াতে আছে। তো বাই বাই, তো যাওঁ। তো দাদাহঁতে এইটো আগত গৈ আছে ন, তো মই গাড়ীত গৈ আছোঁ, বাইকত গৈ আছোঁ। দাদা আজি ইয়াৰ পৰা ঘৰত যাব, তেজপুৰৰ পৰা আমি এক্সট্ৰা হৈ যাম। তো আমি ডাইৰেক্ট যাম তামোলপুৰৰ পৰা ডাইৰেক্ট ভূটান ইফালে যাম। আসাম ৰাইফল কেম্পৰ লখৰা, তেজপুৰ লখৰা না, তো ইফালে গৈছিলোঁ, মানে ইণ্টাৰভিউ হৈ আছিল ন, তো সেইটো কাৰণে মানে ভিডিঅ'টো কৰিব নিদিলে আৰু না। তো ভিডিঅ'টো ডিলিট কৰি দিলে সেইটো কাৰণে। তো সুধিছে আৰু আপুনি মিডিয়া হয় নেকি বুলি। মই কিন্তু মিডিয়া নহয়, মই ইউটিউবত ভিডিঅ' বনাওঁ, তেনেকৈ কৰোঁ। তো বাট ক'লে যে ভিডিঅ'টো ডিলিট কৰা আছিলে, কাৰণ তো দাদা ইয়াৰ পৰা ডাইৰেক্ট ঘৰ যাব, আমি ডাইৰেক্ট যাম তামোলপুৰ। हेरो हिलना धीरे धीरे बाइक चलाना। हाँ ठीक है ठीक है। গাইছ তেলটো ভৰাই ল'ব লাগিব ইয়াতে। এইটো ভৰাব দিলে আৰু না, তো এইটো ভৰাই লওক আপোনালোকে গাড়ী চলালে। ইয়াত কি আছে এনে, কি হ'ব পাৰে এইটোত মানে তোমাৰ কি কৰিব জানা, প্ৰথম কথাটো সেফ ফিউল কৰিব, ৰেগুলাৰ যেতিয়া হৈ যাব তোমাৰ ফিউলটো যেতিয়া ইম্প্ৰুভ কৰি দিব, ধৰি লোৱা মানে মাইলেজটো তোমাৰ ইম্প্ৰুভ কৰি দিব। তোমাৰ ধৰি লোৱা এই ক'লা চলা ধোঁৱা যে ওলাই থাকে যে, ধৰি লোৱা কাৰ্বন চাৰ্বন, যেতিয়া গাড়ীখন আৰু স্মুথ কৰিব, লাইক তেনেকুৱা কাম কৰিব। তোমাৰ যদি ধৰি লোৱা আৰু যদি ক'ৰবাত তুমি বেলেগত যোৱা ধৰি লোৱা, আৰু আমাৰ তাত পাউচ আছে, পাউচবিলাক লৈ যাব পাৰিবা, তেতিয়া নেক্সট ক'ৰবাত ভৰালে তাৰপৰা তুমি নিজে ভৰাই ল'ব পাৰিবা। ঠিক আছে বাৰু, 10 টকা ৰাখিলে বাৰু। গাইছ তেল ভৰাই হৈ গ'ল, এতিয়া যাম আৰু। গাইছ ৰাস্তাটো আমি ভালকৈ চিনি নাপাওঁ ন, তো সেইটো কাৰণে লোকেশ্যন চাই যাব লগা হৈছে। তেজপুৰ হৈ ৰৌতা ওদালগুৰি এইফালে গৈ পোৱা নাই আৰু ন, তো সেইটো কাৰণে অলপ কনফিউজন হৈ আছে। লোকেশ্যন চাই যাব লগা হৈছে। আহি থাকোঁতে তামোলপুৰ পাম আৰু না আমি, তো চাওক দৈমাকুছি নদী, কি মজা, মানে পূৰা পানী শুকাই আছে আৰু এতিয়া পানী পূৰা শুকাই গ'ল। এতিয়া ইয়াত কেতিয়া পানী হয় সেইটো গম নাপাওঁ, কিন্তু পূৰা মজা লাগিছে চাই, মানে একদম এনেকুৱা লাগিছে যাওঁ নেকি, একদম খোজকাঢ়িবলৈ এনেকুৱা লাগিছে আৰু না গাইছ। চাওক কি ধুনীয়া, আৰু ব্ৰিজটো কি ধুনীয়া বনাই দিছে চাওক। এইটোৱে হ'ল দৈমাকুছি, আৰু এইফালৰটো চাওক দৈমাকুছি নদী, মজা। আপোনালোকে তামোলপুৰ আহিলে সেইটো অলপ এবাৰ হ'লে চাই যাব গাইছ, তামোলপুৰ আহিলে মজা। একো পানীও খোৱা নাছিলোঁ আৰু বহুত টাইম গাড়ী চলাই আহিলোঁ। তো এতিয়া ওদালগুৰি ডিষ্ট্ৰিক্ট পৰে, গিদিবাৰী নে কি, তাত এতিয়া আছোঁ আৰু। তো পানী অলপ খাই লওঁ। দোকানীজন আমাক এটা হেল্প কৰিলে, কি আমাৰ চেল্ফি ষ্টিকৰ মানে বান্ধিবৰ কাৰণে, মোবাইলটো বান্ধিবৰ কাৰণে, তো এই লবৰটো দিলে আৰু না, তো সেইটো কাৰণে ফাইনেলি গাইছ তামোলপুৰ আহি পালোঁ। তামোলপুৰত কি এটা এখন পাৰ্ক আছে, তাত ইয়াত সোমাওঁ আৰু মই আপোনালোকক দেখাই আছোঁ গাইছ কি আছে ইয়াত, এইটো পাৰ্কত। আমি আহিছিলোঁ 8:30মান বজাত তেজপুৰৰ পৰা, তো ফাইনেলি আহি পালোঁ তামোলপুৰ। এখন পাৰ্ক আছে, তো তাক সোমাইছিলোঁ গাইছ। তো টিকেট কাটিলোঁ, টিকেট 20 টকা লয় এজনতো, দুজনৰ কাটি ল'লোঁ। তো ইয়াত কি আছে তো আপোনালোকক দেখাই আছোঁ গাইছ, পাৰ্কটোত কি আছে। তো খালি গছৰ কাৰণে ভাল, বাকী তো ইমান ভাল লগা নাই আৰু পাৰ্কটো। গাইছ তামোলপুৰক চাবলগীয়া পাৰ্কটো এইটোৱে আৰু, আমি য'ত যোনটো পাৰ্কত আহিছিলোঁ, ইমান খাচ নহয়। ইয়াত আহি পেলাই বহিব পাৰে আৰু, এই দেয়াৰ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডে ইয়াত মানে বহিব পাৰিব চাগে মই ভাবা মতে, একো নাই। এইবোৰে আৰু যাৰ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আছে, মজা। ইয়াৰ পিছত কালি গৈ আছোঁ গাইজ ডাইৰেক্ট ভূটান। তো আমি ভাবিছিলোঁ ডাইৰেক্ট ভূটান যাম বুলি, তো ভূটান যোৱা আজি প্লেনিংটো কেঞ্চেল হৈ গ'ল। তো আৰু সময় অলপ শ্বৰ্ট হৈ যাব, কাৰণ আমি এতিয়ালৈকে ভাত খোৱা নাই। তো ভাত খাই আমি
দেৰি হৈ যাব তো সেইটো কাৰণে গাইজ তো কালি আপোনালোকক দেখাম ভাবিলোঁ ভূটানটো আৰু তো আজিলৈ ইমানেই আছিল তো ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব গাইজ তো বাই বাই জয় অসম।